বা হেলজিন লাইট অহাৰ পিছত বাকী লাইটবিলাক অফ কৰাই ভাল সূৰ্য উঠিলে আমি টৰ্চ টৰ্চ নজ্বলাওঁ আৰু লাইটবিলাক অফ গতিকে আমাৰ এটা আহিল সেয়ে লগে লগে মই তেখেতক আসনখনে এৰিছোঁ এই যিখিনি কথা ইয়াত ওলাইছে অশ্বত্থামাৰ শিৰোমণি কথা এইটো মহাভাৰতৰ এটা সাংঘাতিক মুহূৰ্ত এটা যিটো মুহূৰ্ত আমি সাধাৰণ মানুহৰ কাৰণে সহ্যাতীত আমি কোনো কাৰণত তাক সহ্য কৰিব নোৱাৰোঁ পঞ্চপাণ্ডৱ ঈশ্বৰ কৃষ্ণ একান্ত সেৱক আছিল আমি ইয়াৰ জৰিয়তে আপোনালোকক আৰু এটা কথা ক'লে আপোনালোকে বুজাত সহজ হ'ব আমি ভকতসকলে বা অন্যান্যসকলে আমি আলোচনা কৰোঁ কওঁ বোলে জীৱনত ইমান কষ্ট পালোঁ ইমান কষ্ট ইমান আচৰিত পৰীক্ষাৰ উপৰি পৰীক্ষাৰ শেষ নাই আৰু ইমান কষ্ট পাইছোঁ এনেকুৱা কষ্ট কোনেও নাপাওঁ এনেকৈ আমি কওঁ কিন্তু প্ৰভুসকল পঞ্চপাণ্ডৱৰ দৰে আমি কষ্ট পাইছোঁ জানো পঞ্চপাণ্ডৱৰ যাতনা আমি পাইছোঁ জানো চাওক 12 বছৰ বনবাস 1 বছৰ অজ্ঞাতবাস তাৰপিছতো যুদ্ধ বনবাসত নাথাকোঁতে তেওঁলোকক লালিৰ ঘৰ বনাই দি তেওঁলোকক মাৰিব ওলাইছিল চতুৰ্গৃহ সাজি ভীমক বিষৰ লাড়ু খুৱাই মাৰিব ওলাইছিল কিমান যাতনা কিমান কষ্ট তেওঁলোকক দিছে ইয়াত কৈছে ইয়াৰ পিছত ভীষ্ম মুখ্য ওলাব তাত ক'ব ধৰ্মিষ্ঠ বলিষ্ঠ ধনুৰ্ধৰক কিছু নৈ ঈশ্বৰে দেহি কৰে সেই সত্য হৈ অৰ্জুনৰ দৰে গাণ্ডীৱধাৰী ধনুৰ্ধৰ ত্ৰিভুৱনত নাই ভীমৰ দৰে বলৱান নাই যুধিষ্ঠিৰৰ দৰে ধৰ্মবীৰ নাই সেই ধৰ্মিষ্ঠ সেই বলিষ্ঠ সেই ধনুৰ্ধৰ থাকোঁতেও তাৰ মাজতে কোন আছে সভাখন দৈৱকী নন্দন কৃষ্ণ কালৰো কাল মহাকাল যিজন স্ৰষ্টাৰ অস্তা নিয়ন্তা সেইজন থাকোঁতেও পঞ্চপাণ্ডৱৰ ইমান দুখ শেষত যুদ্ধ জিকি উঠি তেওঁলোকে আনন্দ কৰিবলৈ গৈছে আৰু দ্ৰৌপদীৰ পঞ্চপুত্ৰৰ শিৰ কাটি লৈ গ'ল অশ্বত্থামাই চাওক কিমান যাতনা আৰু দ্ৰৌপদীয়ে ইনাই বিনাই কান্দিছে দ্ৰৌপদীয়ে বাগৰি বাগৰি কান্দিছে আৰু অৰ্জুনে দ্ৰৌপদী কান্দন দেখি লগে লগে প্ৰতিজ্ঞা কৰিছে তোমাৰ পুত্ৰ সন্তান পুত্ৰ হত্যাকাৰীৰ শিৰ নানালৈকে শিৰচ্ছেদ নকৰালৈকে মই উভতি নহ'ব মই ওলালোঁ আৰু বিচাৰি গৈ হোৱা অশ্বত্থামা আৰু অৰ্জুনৰ মাজত তুমুল যুদ্ধ লাগিল যুদ্ধত অশ্বত্থামা পৰাজিত হ'ল আৰু অশ্বত্থামাক গাহৰি বান্ধানি ইয়াক লিখিছে পহু বান্ধা মানে গাহৰি বান্ধানি ঠেঙত বান্ধি ৰথলৈ দলিয়াই দিছে আৰু তেনেকৈ আনি দ্ৰৌপদীৰ ওচৰত থুকুচা মাৰি পেলাই দিছে ইয়াতে কৈছে থুকুচাই পেলাই লন্ত ঠেকচা মাৰা আমাৰ গাঁৱলীয়া ভাষা ঠেকচা মাৰি দিছে আচ্ছা তাৰপিছত লগে লগে দ্ৰৌপদী দৌৰি গৈছে আয় দেহি বান কেটা এটা কথা চিন্তা কৰক যিজনী মাতৃৰ পঞ্চপুত্ৰ হত্যা হ'ল শিৰচ্ছেদ হ'ল সেইজনী মাতৃ ইনাই পিনে কান্দিছে আৰু যেতিয়া পুত্ৰ হত্যাকাৰীক আনি আগত দিলে তেতিয়া কৈছে বান কাটা আৰু ভীমে কৈছে তাক মাৰ আৰু অৰ্জুনে ইতিমধ্যে প্ৰতিজ্ঞা কৰি গৈছে যে মই শিৰচ্ছেদ নকৰালৈকে উভতি নাহোঁ এতিয়া তিনিজনৰ তিনিটা বাক্য চাওক এটা কথা ভালকৈ মন দিয়ক দ্ৰৌপদী কিয় সতী হ'ল
এইকাৰণে সতী হ'ল। এইকাৰণে সতীত্ব গুণেৰে ভৰপূৰ হ'ল। এটা কথাৰ কাৰণে কৈছে যে দেহি ঐ গৌতমী মাতৃৰ এগৰাকী সন্তান সেই অশ্বত্থামা, আৰু তেওঁৰ পুত্ৰ ইতিমধ্যে এজন পৰিণত উপযুক্ত ল'ৰা হৈছে, আৰু মোৰ ল'ৰা পৰিণত হোৱাই নাই। আৰু মোৰ ল'ৰা হয়তো দুষ্ট হ'লেহেঁতেন, কিবা হ'লেহেঁতেন বেলেগ কথা, কিন্তু গুৰুপুত্ৰ গুৰু মাতৃয়ে সেই একমাত্ৰ সন্তানৰ কাৰণে কিমান কষ্ট পাব। গতিকে গুৰু মাতৃৰ কষ্ট হ'ব, গুৰু মাতৃয়ে কষ্ট পাব, টান পাব, কান্দিব, দুখ পাব, অন্তৰত আঘাত পাব, বেচেৰাৰ বান কাটি দিয়ে। এতিয়া কৃষ্ণই তেতিয়া ক'লে অৰ্জুনক, তুমিতো শিৰচ্ছেদ কৰিম বুলি আহিছিলা, তুমি ক'লা শিৰচ্ছেদ কৰিম বুলি, দ্ৰৌপদীয়ে ক'লে বান কাট, ভীমে কৈছে মাৰ ইয়াত, এতিয়া কি কৰিবা? তাৰপিছত মাধৱে বুলন্ত শুনা প্ৰাণ সখী, নাহি আনয় অদ্ভুত প্ৰাণৰ কাতৰ হুয়া ব্ৰহ্মশৰ প্ৰহাৰিলা দ্ৰোণসুত, দহু দিশ দেখা দহিয়া আশয় সেহি মহাবীৰ বহনিবৰ, ব্ৰহ্মাষ্টক ব্ৰহ্ম কায়কে সংহাৰ কৰিও সখী সতৰ, শুনি সদ্য সাঁচি আচন্ত ভৈলন্ত, অ ৰাম উল্লাসিত অতি জীৱ, মাধৱ বন্ধুক প্ৰদক্ষিণ কৰি ধৰিলা ধনু গান দিব, মহাবলে ৰাগি ব্ৰহ্মাষ্টক লাগি খেপিলন্ত বজ্ৰবান, ব্ৰহ্মাণ্ড লৰিল পৰিল বজ্ৰত, বজ্ৰৰ যেন সন্ধান, দুয়ো ব্ৰহ্মবান ভৈলৱ কথা, যেন সূৰ্য বহনি দৈ, তিনিও জগত জুৰি পুৰি যায়, যেন প্ৰলয়ৰ জুই। মাধৱে বুলন্ত দেখি উক সখী, মিলিল ক্ষয় প্ৰজায়, কৃষ্ণৰ বচনে অস্তকে খনে কৰিলা বীৰে সংগ্ৰাম, ধ্ৰুনিক দেখি আখে দিয়া ধৰিল যেন হৰিণক বাঘে, আলাগতে আনি ৰথত পেলাই বিপক্ষক মহাৰাগে, চাৰি হাত ভৰিয়ে কথা কৰি বান্ধিলন্ত টানি টানি, নকাতি নিজক লৈলন্ত টানি কপিলন্ত চক্ৰ পানী, কেনে অংগীকাৰ কৰা নষ্ট ভ্ৰষ্ট হুয়া তুমি মহাবীৰ, ইটো পুত্ৰ বধি অধম নিজক কৃষক নকটা শিৰ, উঠে আৰু কত আখি অৰ্জুনৰ নিদিলা একো সিদ্ধান্ত, দ্ৰৌপদীৰ আগে দুজন নিজক ঢুকু চাই পেলালন্ত, লাজে অশ্বত্থামা মাথা তুলন্ত, পশু যেন আছে পৰি, দেখে অন্ধকাৰ বান্ধৰ চুকত ভাঙি যায় হাত ভৰি, অমৃত পুত্ৰক সুমৰি কান্দন্তে, আচন্ত দ্ৰৌপদ জীৱ, গৌতমী পুত্ৰৰ অৱস্থা দেখিয়া অন্তৰীক্ষ ভৈলা জীৱ। গৌতমী পুত্ৰৰ অৱস্থা দেখি দ্ৰৌপদী যেন মানে জীৱ উৰি গ'ল, অন্তৰীক্ষ ভৈল জীৱ যেন উৰি গ'ল। হাহাকাৰ কৰি গুৰুৰ পুত্ৰ প্ৰণামী লাপাও চুই, পাৰিব কোনোবা তিৰোতে পাৰিব এই কাম কৰিবলৈ? পুত্ৰ হত্যাকাৰী হৰিণকৈ আকৌ সেৱা ধৰিছে, মেলা মেলা বান্ধ তাহান দুখেকে অধিকে উধায়ে জীৱ, মই যেন মৰো পুৰি পুত্ৰ সুকে, অৰাম অগণি হিয়াদ আহানয় অৱস্থা শুনি হিমতে
গৌতমীতে জীৱ জীৱ। এয়া এজন ভকতৰ লক্ষণ, এয়া এজন ভকতৰ লক্ষণ। যিমান অপকাৰ নকৰক, যিমান অন্যায় নকৰক কিয়, তেওঁৰ দুখ দেখি ভকতজনৰ চকুলো ওলাব লাগিব। আয় দেহি কি কষ্ট পাইছে, তেতিয়াহে ভকত। কিন্তু ভকতজনে যদি মোক কেতিয়াবা অপকাৰ কৰি থৈ দিছিল, মই যদি তেওঁৰ কিবা অন্যায় হোৱা দেখি, কিবা বেয়া হোৱা দেখি মই যদি অট্টহাস্য কৰোঁ, কেনে পাইছা বেটা, এই যে মোক কৰিছিলি আজি কেনে পাইছা, কেতিয়াও নাপায়। সেইটো ভকতৰ লক্ষণত নাপায়। ভকতজনে আনৰ দুখত দুখী হ'ব লাগিব, আনৰ সুখত সুখী হ'ব লাগিব। গৌতমী এটাই মাত্ৰ সন্তান, বোলে মই যিটো কষ্ট পাইছোৱেই। দ্ৰৌপদীয়ে কি কৈছে চাওঁ, গতিকে গৌতমী মাতৃয়ে ইয়াতকৈ বেছি কষ্ট পাব, গতিকে মোৰ বান খোলা। দ্ৰৌপদীৰ হেন সদয় হৃদয় দেখিয়া যতন হন্ত, সাধু সাধুহতী ধন্য ধন্যমতী বুলি খবে প্ৰসন্ত। পুত্ৰবধি দিজ আহাংক ক্ষমিলা, নমিলা তুমি মাও, তোমাৰ সমান শান্তি নেদেখিব কৰিলা হেন আৰা। পুত্ৰবধিক যিহেতু তুমি চৰণ চুই সেৱা কৰিব পাৰিছা, তোমাৰ সমান শান্তি আৰু কোনো নাই নাই নাই। এয়াই এজন সতী, এজন শান্তি তথা এজন ভকতৰে লক্ষণ। সেই সাধুসকল, আমি যদি সঁচাকৈ ঈশ্বৰ কৃষ্ণত একশৰণ হৈছোঁ, তেতিয়াহ'লে আমাৰ অন্তৰাত্মাত কি জাগিব লাগে, যে আনৰ সুখত সুখী, আনৰ দুখত দুখী, এই ভাৱ জাগিব লাগে। মই আনৰ দুখ দেখি যদি মই হাঁহিছোঁ, মই আনন্দ পাইছোঁ, তেতিয়াহ'লে মই নিজকে জানক যে মই ভকত হ'ব পৰা নাই। মই আনৰ সুখ হোৱা দেখি মই যদি সহ্য কৰিব পৰা নাই, ঈৰ্ষাত যদি মই পুৰি মৰিব লাগিছোঁ, তেনেহ'লে ভাবক মই ভকত হ'ব পৰা নাই। আজিৰ কলিযুগ, এই কলিযুগত চাৰিওফালে কলুষ কালিমাই ঢাকি ৰাখিছে, সকলোকে আমাক বিপথে পৰিচালিত কৰিছে। কিন্তু যদি আমি একশৰণ হৈ যাওঁ, আমি একশৰণীয়া যিটো ভাৱ, যিটো চিন্তা, যিটো গতি, যিটো কৰ্ম, যিটো সাধনা, আমি সম্পূৰ্ণ বিপৰীত দিশত গতি, আমাৰ সম্পূৰ্ণ বিপৰীত দিশত গতি। আমাৰ আজিৰ যুগটো কি বোলে, কেনেকৈ পাৰে কাৰোবাক ঠগাই মেলি নিজৰ পেটটো ভৰোৱা, কেনেকৈ পাৰি কাৰোবাক মাৰি নিজৰ স্বাৰ্থ পূৰণ কৰা। আৰু ব্যাসে যিমান শাস্ত্ৰ লিখিলে, বাকী সকলো শাস্ত্ৰত সেই কথাকে কৈছে, নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে আনক হত্যা কৰা। তোমাৰ নিজৰ সুখ উপলব্ধিৰ কাৰণে তুমি আনকো হত্যা কৰিব পাৰিব লাগিব। কিন্তু ভাগৱত শাস্ত্ৰ কি সিদ্ধান্ত দিছে এই অধ্যায়ৰ জৰিয়তে, তোমাৰ পুত্ৰ হত্যাকাৰীকে তুমি সেৱা কৰিব পাৰিব লাগিব। দেহি ঐ, মই যিটো কষ্ট পাইছোৱেই, মোতকৈ তেওঁ আৰু কষ্ট পাব, গতিকে এওঁক বুধিব নালাগে, এওঁক মুকলি কৰি দিয়া। শুনা সামাজিক জন যথা জগন্নাথ কথা, তথা পুণ্য তীৰ্থৰ নিবাস।
সেইহে নিৰ্গুণ স্থান তৈতে সিজে যজ্ঞদান হৰিহন্ত তথাতে দ্ৰৌপদীয়ে যদি ইমানখিনি স্বীকাৰ কৰিব পাৰিছিল, আজিতো আমাৰ গোটেই ঘৰুৱা হেৰিবিলাকতো খুব ভাল নহয়। শাহু শহুৰ ল'ৰা ছোৱালী ইত্যাদিৰ লগত আমিতো ত্যাগটো স্বীকাৰ কৰিব পৰা নাই। কাৰণটো কি? প্ৰভু, ইয়াৰ মূল কাৰণ প্ৰথমটো কৈছে অভিভাৱকৰ ভুল ডিচিশ্যন। 1 নম্বৰ, মই যদি প্ৰতি মুহূৰ্ততে, মই ঘৰৰ অভিভাৱক, মই যদি প্ৰতি মুহূৰ্ততে হোৱাই নোহোৱাই মই নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে কেক 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 কেককৈ কৰি থাকোঁ, সকলোকে মই ডমিনেট কৰি ৰাখিব খোজোঁ, তেনেহ'লে আজিৰ যুগত অন্যটো বাদেই নিজৰ ল'ৰা বোৱাৰীয়েও ডমিনেট নীতিটো মানিবলৈ টান পায়। আপোনালোক শিক্ষিত মানুহ সকলোৱে আপোনালোকৰ অকণমান হ'লেও অধ্যয়ন আছে। আপোনালোকে আজিকালি টিভি চিভি চাই, আপোনালোকে পেপাৰ পত্ৰ চাই, তাত আপোনালোকে এই কথা নিশ্চয় উপলব্ধি কৰিব পাৰে। ডমিনেট নীতিটো কোনেও নামানে, আনকি ল'ৰা ছোৱালী বাপ, ল'ৰা বোৱাৰী বাপ, নিজৰ ঘৈণীয়েকেও নামানে। কিছুদিনৰ পিছত তেওঁ ক'ব মনে মনে থাক, আজিতো আৰু ভাল, চব মোৰ হাতত, চব আজিকালি ঘৈণীয়েকৰ হাতত। আনকি এই কণ্ট্ৰলৰ কাৰ্ডখনো চব গোটেইখিনি তেওঁৰ, বন্ধনৰ টকা আনিব লাগিলেও তেওঁ, বেংকৰ কিবা কৰিব লাগিলেও তেওঁ, গোটেইখিনি তেওঁকে দি দিছে। গতিকে তেওঁক কৈ পেলাব আপুনি চব থাকক, আপুনি একো পোৱা নাই, মোৰ নামত আহিছে চব, চব মই কৰিছোঁ। প্ৰভুসকল, আপোনালোকে যদি শাস্ত্ৰ চাই, আপোনালোকে যদি পৌৰাণিক কথাবিলাক কাহিনীবিলাক চাই, তেতিয়া পাব, আপোনালোকে নিশ্চয় জানে ঋষভ ৰজাৰ কাহিনী। ঋষভ ৰজাৰ 100জন ল'ৰা, তাৰে ভিতৰত 9জন নৱসিদ্ধ আৰু এজন সেয়া ভৰত, আমাৰ যি ভাৰত এই ৰাজ্য যাৰ নামেৰে নামাঙ্কিত হৈছে, আৰু বাকী হেৰি 81জন, কি 80জন, বাকী 80জন হেৰিৰে ভৰতৰ সৈতে 81জন। তেওঁলোক এই গোটেই জম্বুদ্বীপৰ বিভিন্ন যাৰ য'ত যি দায়িত্ব সেইমতে পালন কৰা। কিন্তু আপোনালোকে যদি চাই, সেই ঋষভে কি কৰিলে, এদিন সকলোকে মাতি নি এদিন পাহাৰৰ গুহাত এখন সভা পাতিছে, তেওঁৰ ল'ৰাসকলক মাতি নি, আৰু গোটেইসকলকে কেনেকৈ সংসাৰ চলাব লাগে তাৰ গোটেই নীতি নিয়ম সুন্দৰভাৱে বুজাই দিছে। বুজাই দি কৈছে, তোমালোকৰ জ্যেষ্ঠ ভৰত আজিৰ পৰা মোৰ সিংহাসনত বহিব, তোমালোকে তেওঁক ৰজা মানি চলিবা। আৰু সেইমতে সিদিনাখনৰ পৰা ঋষভে নিজৰ ৰাজ্য বা নিজৰ সিংহাসন ত্যাগ কৰিছে, তাৰ যোনটো সন্ন্যাসত তেওঁ গুচি গৈছে। এতিয়া এনেকুৱা উদাহৰণ আৰু বহুত আছে, বহুত পোৱা যায়। প্ৰভুসকল, এই ঘৰখন শিক্ষাৰ কঠীয়াতলি। আপোনালোক ইয়াতে শিক্ষিত শিক্ষক তথা শিক্ষাগুৰু যথেষ্ট আছে। আপোনালোকে ল'ৰা ছোৱালীবোৰক কয়, বা আজিৰ ল'ৰা ছোৱালী যিমান আছে সকলোৱে শিক্ষিত, সকলোৱে জানে শিক্ষাৰ ঘাই কঠীয়াতলি ঘৰখন, আৰু ধৰ্ম তথা ভক্তিৰো মূল ভেটিটো ঘৰখন। ঘৰখনতে যদি আমি গোটেই কথা নিশিকোঁ, আমাৰ ল'ৰা ছোৱালীবোৰক সৰুৰ পৰা মই কি শিক্ষা দি দিছোঁ, যদি গিৰিয়েক ঘৈণীয়েক বা মাক বাপেকৰ মাজত যদি সদায় কাজিয়া লাগে, ল'ৰা ছোৱালীয়ে তাকে শিকিব। বাপেকে যদি মাকক তুচ্ছ তাচ্ছিল্য কৰে, মাকক যদি ল'ৰাজনে ভাল পায়, এদিন বাপেকক পুতেকে তুচ্ছ তাচ্ছিল্য কৰিব। এই কথা আপোনালোকে জানে। গতিকে ব্যৱহাৰটো কোনে শিকাইছোঁ? আমি শিকাইছোঁ। তাৰপিছত আন এটা বস্তুৱে আমাক খুব
সেইটো হৈছে টিভিৰ আজিকালি চিৰিয়েলবিলাক চাইছোঁ, তাৰ পজিটিভটো লোৱা নাই, তাৰ নিগেটিভ ছাইডটো লৈছোঁ আমি। ধনাত্মক যিটো দিশ সেইটো আমি নলওঁ, যিটো ঋণাত্মক। ইটো কৰাৰ কাৰণে বোৱাৰী ইটো হৈছে, গতিকে আজিৰ পৰা মই ইয়াক এইটো কৰিম। কিন্তু ইটো কৰাৰ কাৰণে ঘৰখন যে ধ্বংস হৈছে, সেইটো কথা উপলব্ধি আমি কৰা নাই। শাহু বোৱাৰী যিকোনো কথাই বাবসকল, চিৰিয়েল, চিনেমা, উপন্যাস, কাহিনী, শাস্ত্ৰ যিয়ে নহওক, আমি যদি ধনাত্মক দিশটো, পজিটিভ ছাইডটো যদি আমি লওঁ, তেতিয়া আমাৰ জীৱনত লাভ হ'ব। আৰু ঋণাত্মক দিশটো যদি লওঁ, এতিয়া বহুত এনেকুৱা ব্যক্তিও আমি পাইছোঁ, বোলে ভাগৱতখন বোলে কোনোবাই লিখা এখন উপন্যাস, এখন কিতাপ, এখন কবিতা পুথি, এনেকৈ কোৱা মানুহো বহুত আছে। কিন্তু সেইজন ব্যক্তিৰ লগত যদি আমি আকৌ বাকীসকল জোৰ খাই যাওঁ, তেওঁ নাজানে তেওঁৰ কিবা এটা কৰ্মজড়তা, কৰ্মবন্ধনৰ দুখত তেওঁ কিবা এটা কৈছে, সেইবুলি তেওঁৰ কথাটো আমি কিয় মানি ল'ম? আমি কৰ্মবন্ধনমুক্ত হৈ সাধু সংগ লৈ আমি কৃষ্ণ কথা পাইছোঁ। আমি যদি কৃষ্ণ কথা আলাপন কৰোঁ, কৃষ্ণক সেৱা কৰোঁ, কৃষ্ণ ধ্যান, কৃষ্ণ ভজনা কৰোঁ, নিশ্চয় মই ইহজন্মতে গতি পাম, যদি মই গতি বিচাৰোঁ। প্ৰথম কথাত আমি মুকুতি বিচাৰিব লাগিব। যদি মই গতি বিচৰা বিধৰ, মুকুতি বিচৰা বিধৰ হয়, তেনেহ'লে মই সেইমতে কৰ্ম কৰিব লাগিব। যেনেকৈ এজন ল'ৰাই শিক্ষা গ্ৰহণ কৰি সেই ল'ৰাজনক এজন উপযুক্ত শিক্ষিতভাৱে গঢ় দিবৰ কাৰণে মাক বাপেকে সদায় যত্ন কৰে, আৰু এটা উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তেওঁক ভাল চাকৰিয়াল কৰিবৰ কাৰণে প্ৰত্যেক মাক বাপেকৰ লক্ষ্য উদ্দেশ্য। গতিকে মই সেইমতে যদি তেওঁক শিকাই লৈ যাওঁ, সেইবোৰ যদি আগবঢ়াই লৈ যাওঁ, তেতিয়াহ'লে তেওঁ নিশ্চয় এদিন উপযুক্ত শিক্ষাৰে শিক্ষিত হ'ব, আৰু এদিন এটা মই বিচৰা বিধৰ এটা উপযুক্ত পদত চাকৰি কৰিব আৰু মোক চাব। হে প্ৰভুসকল, মই আৰম্ভণিতে যিটো কথা কৈছিলোঁ, কৃপালু ভাৱীশ্বৰৰ মূল লক্ষ্য উদ্দেশ্য এই তৰুণ বিদ্যাৰ্থী সমাজ গঠন কৰাৰ, তাৰ কাৰণটো হ'ল যে ভৱিষ্যতে মাক বাপেকক যদি ল'ৰা ছোৱালীয়ে চাব লাগে, তেনেহ'লে তেওঁলোকক প্ৰথমতে আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰিব লাগিব। যদি আমি আধ্যাত্মিক শিক্ষাৰে তেওঁলোকক শিক্ষিত নকৰোঁ, তেতিয়াহ'লে কেতিয়াও মোৰ ল'ৰা ছোৱালীয়ে মোক কেতিয়াও নুপুহিব, মোক নামানিব, মোক পালন নকৰিব।